নমস্কাৰ, মই ডক্টৰ ৰাজীৱ দলে আপোনালোকক দেখুৱাই আছোঁ। আজি টুপাতলিত যিখিনি তিৱা জনজাতিৰ ভূমি আছিলে, এই ভূমিখিনিত সকলো জনজাতিৰ মিলনস্থলী হৈ পৰিছে। যিহেতু আজি 26 তাৰিখ, দিছপুৰ চলো বিশাল জনজাতিৰ যি গণসমাৱেশ আছিল, সেই গণসমাৱেশৰ বাবে যিসকল জনজাতি আপাৰ আছাম তথা মাজুলী, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা আহিছিল, তেওঁলোকে আজি আহি পেলাই ইয়াতে এসাঁজ তেওঁলোকৰ বাবে আমি আহাৰৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকে ইয়াত আহাৰ গ্ৰহণ কৰাত আপোনালোকে দেখিবলৈ পাইছে। আৰু সকলোৱে একেলগে আজি ইয়াতে আহাৰ গ্ৰহণ কৰিছে ৰাতিপুৱা। আমি বহুত নথৈ আনন্দিত পাইছোঁ এই তেওঁলোকে ইয়াত যিহেতু সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰি আছে। লৈ লওক খাওক, চিন্তা কৰিব নালাগে। 7,000 মানুহ ভাত বনোৱা কৈছে, একো টেনশ্যন নাই। যিমান পাই লৈ লওক খাওক, লাজ নকৰিব কিন্তু। ৰাতিপুৱা বৰষুণ দিন নিদিল, এতিয়া হয় না? বৰষুণ দিয়া বহুত দিগদাৰ হ'ল চা। এতিয়া ব্যৱস্থা একো নাছিল না, টিপাল চিপাল ওপৰত। লাষ্ট কোবানে লৈ লৈ খাই থাকক। বহুত মানুহ আছে না আজি, ভাল লাগিছে। আমাৰ নিজৰ মাটিত আহিছে। যা নহওক গণমহত আমাৰ টুপাতলি ৰাইজে বা আমাৰ তিৱা মানুহসকলে তিৱা বড়ো যি কাৰ্বি লগ লাগি পেলাই বিভিন্ন জাতিৰ জনগোষ্ঠী আহি ইয়াত যিটো সমাগত হৈছে, আমি তেখেতসকললৈ আমি এটা কিবা এটা নহয় কিবা এটা অলপমান খোৱা বোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। সেই ব্যৱস্থাটো যাতে তেখেতসকলে আকৌ পিছলৈ কষ্ট নাপায়, দিনটো থাকিব। যিহেতু এই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ বাবে আমি সমূহ আমাৰ ডিমৰীয়া ৰাইজ লগ লাগি তেখেতসকল আমি কিবা এটা নহয় কিবা এটা মানে হেৰি হিচাপে গ্ৰহণ কৰিব দিছোঁ। ৰাইজৰ সহযোগতে বুলি ক'ব লাগিব। গতিকে এই কথাটো আমি পাহৰি যাব নালাগিব। আমিও এদিন সেই জেগাত ধেমাজি হেন জেগাত বা গোলাঘাট, শিৱসাগৰ জেগাত আমিও যাবলগীয়া হ'ব। আমাকো তেনেকৈ তেখেতসকলে আদৰিব। গতিকে ধন্যবাদ দিছোঁ তেখেতসকলক আজি আহি ইয়াতে সমবেত হোৱাৰ বাবে। আৰু আমাৰ ৰাজীৱ দেউৰী ধন্যবাদ জনাব বিচাৰোঁ। তেখেতে যথেষ্ট ইয়াত কষ্ট কৰিছে আৰু কষ্ট বিনিময়ত আজি ময়ো উপস্থিত হ'লোঁ আহি। গতিকে এই ক্ষেত্ৰত আমি সদায় আমাৰ জাতিটোৰ কাৰণে আমি চিন্তা চৰ্চা কৰি যাম আৰু কৰি থাকিম। ধন্যবাদ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে তিৱা, কাৰ্বি, বড়ো, ৰাভা, মিচিং, দেউৰী, হাজং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, ডিমাচা আৰু লগতে আদিবাসী আৰু গাৰোসকলো পাহাৰৰ পৰা আহি পেলাই ইয়াত একেলগে মিলনৰ ভূমি হৈ পৰিছে আৰু সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰি আছে।